হাই গাইজ, মই আছোঁ বৰ্তমান বৰবৰী, বাক্সা জিলাৰ বৰবৰী অঞ্চলত আৰু আমি বৰ্তমান যাই আছোঁ গৰম দিন বুলি গা ধোৱাৰ কাৰণে দাৰাগাঁও। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দেখাই আছোঁ আপোনালোকক দাৰাগাঁও। চ' গাইজ, দাৰাগাঁও মই ফাৰ্ষ্ট টাইম যাই আছোঁ, আগে পিছে যাই পোৱা নাই বাৰু। শুনি থাকোঁ বহুতৰ মুখত দাৰাগাঁও যাব লাগে, দাৰাগাঁও যাব লাগে। তাৰপিছত আপোনাৰ মানে গৰম দিনত আৰু যোৱাৰ কাৰণে বঢ়িয়া প্লেচ বোলে, একদম মানে নদীৰ পানী, পূৰা শীতল পানী, পাহাৰৰ মাজত এটা সুন্দৰ পৰিৱেশ। তো আজি যাই কিনে চাওঁ আৰু বাকী দাৰাগাঁও যোৱাৰ কাৰণে নলবাৰীৰ পৰা যদি যায় তেনেহ'লে বৰমালৈকে আহি তাৰে ব্ৰিজৰ তলেদি যাব লাগিব আপোনাৰ উত্তৰ ফালৰ ৰাস্তাটোদি, আৰু তাৰ পৰা বৰবৰীৰ পৰা লেফ্ট ছাইডৰ ৰাস্তাটোদি সোমাই আহিছোঁ আমি। তো তেনেকৈ আপোনালোকে আহিব পাৰিব যদি আহিব খোজে। বাকী ৰাস্তা ঘাটৰ কথা নাই, মানে একদম সুন্দৰ আৰু যাই আছোঁ দাৰাগাঁও। কিন্তু যিহেতু বতৰটো একেবাৰে গমে পাইছে, বৰষুণ নাই বহুত দিন ধৰি, দাৰাগাঁৱত পানী আছে না মাটিতে সাঁতুৰিব লগা হয় নাজানো আৰু। বলকচোন যাই চাওঁ কি আছে আজি। আমাৰ যে বজাৰত নলবাৰী টাউনত আমি মানে যিখিনি বস্তু পাওঁ, শাক পাচলিবিলাক যেনে ধৰক পটল হওক, কিবা হওক, জিকা হওক, এইবিলাক তো এইবিলাক ন ইয়াৰে পৰাই যায়। মানে ইয়াতে মানুহ যিখিনি আছে সিহঁতৰ মানে বহুত খেতি কৰে, সিহঁতে ধান খেতিতকৈ বেছি এইবিলাক এয়া চব পটলৰ বাগান এখন। চ' গাইজ, দাৰাগাঁও আহি পালোঁ আৰু বেছি দূৰ নাই, ইয়াৰ পৰা ধৰক মোটামুটি আৰু 1 কিলোমিটাৰ দূৰত আছে। তো 1 কিলোমিটাৰ গ'লে আমি দাৰাগাঁও পাই যাম। লেটছ গ'। আৰু দাৰাগাঁৱৰ মেইন পিকনিক স্পটটোত মানে মেইন পইণ্টটোত আৰু তাৰ সন্মুখত যিখন মানে গেট আছে, প্ৰথমতে সেই গেটখন আমি আহি পালোঁ। আৰু এই গেটখনৰ ইয়াতে আপোনাৰ এটা পইচা এটা দি ফিজ এটা কাটি ল'ব লাগিব, এণ্ট্ৰি ফিজ দিব লাগিব এটা। আমাৰ দুখন গাড়ী আছে, তো দুয়োখন গাড়ীৰ নাম্বাৰ চাম্বাৰ কৈ কিনে লগতে মোবাইল নাম্বাৰ দিব লাগিব। 50 টকাকৈ লয় বাইকত, আৰু 4 চকীয়া গাড়ীৰ আপোনাৰ 100 টকাকৈ লয় বাৰু। তো আমি এখন টিকট কাটি ল'লোঁ। তো বলক এণ্ট্ৰি কৰোঁ দাৰাগাঁও। আৰু এইটো হৈছে দাৰাগাঁও পিকনিক স্পটৰ মানে মেইন এই ডাউনফল জেগাখিনি। ইয়াতে গাড়ী লৈ যোৱা একদম সাৱধান দেই, কিন্তু মানে 4 হুইলাৰ হওক, আপোনাৰ 2 হুইলাৰ হওক। এই যে স্কুটিখন দেখা পাইছে, ৰাখিবও পৰা নাই, সিজাই কিনে একদম এই সিফালে নামি যাব খুজিছিল। বিৰাট ডেঞ্জাৰ এইখিনি, একদম লাহে লাহে যাব লাগিব আপোনালোক যদি আহে, একেবাৰে সাৱধান আৰু এইখিনিত। OMG, বাপৰে বাপ, গাড়ী মানে ব্ৰেক মাৰিলেও নাথাকে, বাপৰে বাপ, তামাম একদম দেই এইখিনি, সাংঘাতিক মানে একদম বহুত মানে থিয় জেগাখিনি একদম নামি অহাৰ কাৰণে মানে বিৰাট প্ৰব্লেমেটিক। চ' আমি এইখিনি নামি আহিলোঁ আৰু মানে একদম পিকনিক স্পটটো আহি পালোঁৱে ধৰক। ইয়াৰ পৰা বেছি নাই আৰু 100 মিটাৰ, মাত্ৰ 100 মিটাৰ। আৰু ইয়াতে থকা সৰু সৰু হোটেলকেইখনত আমি ড্ৰেছবিলাক চেঞ্জ কৰি ল'লোঁ পানীত সাঁতোৰাৰ কাৰণে। বাকী এয়া আহিছে পানী দাৰাগাঁৱৰ। আহি কিনে ভুলে গ'লোঁ নে কি নাজানো আৰু, মানে পানীবিলাক দেখোন লেতেৰা লেতেৰা দেখাই পালোঁ। বেছি পানী নাই, মানে বৰষুণ নোহোৱাৰ কাৰণে হয়তো পানী নাই চাগে ইয়াতে। মানুহ কিন্তু তামাম মানুহ। তো বলক কহুৱা বনৰ এই কহুৱা বনে নে কি নাজানো আৰু ইমান এটা ভালকৈ, বনবিলাকৰ মাজে মাজে যাওঁ আমি অলপ পানীত এনজয় কৰাৰ কাৰণে। ইয়াতে হাতী ওলাই দেই ৰাতি হ'লে, মানে হাতীয়ে মানে হাগি থৈ দিছে, ইয়াতে দেখা পাইছোঁ আৰু আমি। আৰু এই আহিছে দাৰাগাঁৱৰ পানী, মানে পানী বেছি নাই আৰু 1 আঁঠু পানীও নহয়। বৰষুণ নোহোৱাৰ কাৰণে পানী নাই বোলে, মানে ইয়াৰ লোকেল মানুহখিনিয়ে কৈ আছে। কিন্তু তথাপি মানুহ চাওক, তামাম মানুহ মানে আহিছে আৰু এনজয় কৰাৰ কাৰণে গৰম দিনত। আজি বতৰটো ভাল বাৰু, ৰ'দ চ'দ ইমান এটা নাই, তো ইমানটো প্ৰব্লেম পোৱা নাই। চাই লওক একবাৰ ইয়াৰে পৰিৱেশটো, যিটো ভাবিছিলোঁ মানে এক্সপেক্টেশ্যন যিটো আছিল ভাল লাগিব বহুত যায়, তো সিমান এটা ভাল লগা নাই। আৰু বতৰটো মানে ওপৰত মেঘ যিহেতু আছে, মানে কুঁৱলী টাইপ হৈ আছে, পাহাৰকেইখন মানে সিমান এটা ভাল দেখা পোৱা নাই মানে প্ৰাকৃতিক পৰিৱেশটো। আৰু পানীবিলাক মানে একদম ঘোলা ঘোলা টাইপৰ পানী আহি আছে। আৰু এয়া মোৰ লগত ৰাকেশ আৰু কংকন, ইয়াতে বডিটো ঠাণ্ডা কৰি আছে।
So this is Daragao. তো এইখিনি এনজয় কৰিলোঁ আৰু বলক যাবৰ টাইম হৈ গ'ল ইয়াৰ পৰা যাওঁ আৰু বাকী চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ সকলোকে আৰু আপোনালোকেও পাৰিলে আহিব এনজয় কৰিব ইয়াতে কিন্তু এটা কথা দেই বৰষুণ যোৱাৰ পিছতে আহিব বৰ্তমান পানী একদম নাই তো ইয়াতে আহি মানে এতিয়া ইমান এটা ভাল নাপাব